এনেকুৱা এখন একেবাৰে কম তেলত বনোৱা মাছৰ টেঙা মানে সৰিয়হ দি বনোৱা তৰকাৰী খাবলৈ কোনে কোনে ভাল পায় বাৰু। আজি মই এনেকৈয়ে বনালোঁ। মাছকেইটা ফ্ৰেছ মাছ আছিলে, সেইকাৰণে একদম টেঙা দি পেলাই বনালোঁ। এনেকৈ বহুত টেষ্টি হয়। প্ৰথমতে মই মাছখিনি একদম ধুনীয়াকৈ নিমখ হালধি সানি লৈছোঁ আৰু সদায় কৰাৰ দৰে যোগাৰখিনি আগতে কৰি লৈছোঁ। বিলাহী কাটি লৈছোঁ, পিঁয়াজ 3টা সৰু পিঁয়াজ কাটি লৈছোঁ আৰু এয়া সৰিয়হ, নহৰু, আদা আৰু কেইটামান মানে জলকীয়া আৰু কেইটামান নৰসিংহ পাত দি দিছোঁ টেষ্টৰ কাৰণে। প্ৰথমতে মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰোঁতেও 3টামান মাছ আমি কেঁচাকৈও ৰাখিম, কাৰণ মাইনাই মানে কেঁচাকৈ উতলত দিয়া মাছটো খাবলৈ বেছি টেষ্টি হয়। ময়ো ভাল পাওঁ, কিন্তু মিষ্টাৰে ভাল নাপায়। সেইকাৰণে মিষ্টাৰৰ মাছ আৰু ফ্ৰাই কৰি খোৱা মাছকেইটাহে ফ্ৰাই কৰিম। বাকীকেইটা আমাৰকেইটা আমি কেঁচাকৈ উতলত দিম। এয়া মই মাছকেইটা ফ্ৰাই কৰি লৈছোঁ আৰু মাছখিনি ফ্ৰাই কৰি ধুনীয়াকৈ হৈ গ'ল। সেইকেইটা দেখিছে নহয়, চৰিয়াটোত যে আছে, সেইকেইটা মই কেঁচাকৈ উতলত দিবলৈ থৈ দিছোঁ। আৰু এটা মাছৰ আকৌ পেটত আকৌ কণী ওলাইছে দেই। তুষ্টিয়ে গৈ পেলাই কৈছে যে কণী দিয়া মাছটো মোক দিবা মা, আৰু তাইৰ কাৰণে সেইটো মাছ মানে স্পেচিয়েলি ভাজিছোঁ। এয়া মাছকেইটা ধুনীয়াকৈ ভাজা হোৱাত কাঢ়ি লৈছোঁ আৰু মই সেইখিনি তেলতেই বনাম আৰু তৰকাৰীখিনি। দেখিছেনে কিমান ধুনীয়াকৈ ৰঙাকৈ ভাজি লৈছোঁ। আৰু ভজা মাছটো যিটো মানে খোৱা হয় সেইটো অলপ বেছিকৈ ভাজিলেহে খাবলৈ টেষ্টি হয়, কিন্তু তৰকাৰীত দিয়া মাছ কমকৈ ভাজিলেও কোনো কথা নাইকিয়া। মাছখিনি ভজা হৈ গ'ল। এতিয়া মই মাছ ভজা তেলতে এটা শুকান জলকীয়া আৰু কেইটামান গোটা জিৰা দি দিম। দি পেলাই ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ শুকান জলকীয়া দিলে কালাৰটোও ভাল আহে আৰু টেষ্টটোও ভাল হয় টেঙা তৰকাৰীত। এয়া দি লৈছোঁ। এয়া ধুনীয়াকৈ ৰঙা হৈ গৈছে জলকীয়াটো, দেখিছেনে ভাজ খাই গৈছে। আৰু তেলৰ পৰিমাণটো কিমান কম তেলত বনাইছোঁ দেখিছে নহয়। এনেকৈ টেঙা তৰকাৰী বনালে তেল অলপ কমাই দিলেও হয়। এয়া প্ৰথমতে মই পিঁয়াজখিনি দি দিম ধুনীয়াকৈ। পিঁয়াজখিনি দি পেলাই এই পিঁয়াজখিনি মই ভালকৈ ৰঙা হোৱাকৈ ভাজি ল'ম। তেতিয়া কালাৰটোও ভাল হয়, টেষ্টটোও ভাল হয়। আৰু পিঁয়াজখিনি খুব একেবাৰে মানে মই পিচি লোৱা নাইকিয়া, মিহিকৈ কাটিয়ে লৈছোঁ। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে ৰঙাকৈ। এতিয়া মই ইয়াতে কি দিম দেখিছেনে, এইয়া বিলাহী মোৰ কম আছিলে আজি, সেইকাৰণে মই এটা বিলাহী আছিলে সেইটোকে দি দিছোঁ। আৰু যিহেতু টেঙা তৰকাৰী বনাবলৈ লৈছোঁ, টেঙা হ'লেহে ভাল লাগে, সেইকাৰণে মই একদম হেৰি কৰি লৈছোঁ। একদম পকা তেতেলী আছিলে, সেয়াও মই আগতেই মই পানীত তিয়াই থৈছোঁ গুটি কেইটামান পকা তেতেলী টেঙাটো হ'বৰ কাৰণে। নিমখ দি দিলোঁ, হালধি দি দিলোঁ। এতিয়া ধুনীয়াকৈ বিলাহীখিনি ভাজ খোৱালৈকে ভাজি থাকিম। অলপ জুইটো কমাই দিম। এনেকৈ বিলাহীটো সিজি যোৱাৰ পিছতহে মই এইখিনি মছলা দিম, যিখিনি মই আগতেই পিচি থৈছিলোঁ। ধৰক সৰিয়হ, নহৰু, আদা, কেঁচা জলকীয়া এয়া, আৰু গ্ৰীণ কালাৰ দেখিছে যে কেইটামান নৰসিংহৰ পাত দি দিছিলোঁ। এই নৰসিংহৰ ফ্লেভাৰটো টেঙা তৰকাৰীত বহুত ভাল লাগে, সেইকাৰণে নৰসিংহৰ পাত কেইটামান দি দিছিলোঁ পিছতেই। সেইকাৰণে কালাৰটো অকণমান সেউজীয়া আহিছে। এনেইতো বগা সৰিয়হৰ বগা হয়, কিন্তু নৰসিংহ পাত দিয়াৰ কাৰণে কালাৰটো অলপ সেউজীয়া আহিছে, একদম বেছি দিয়া নাইকিয়া। এইখিনি মই দি পেলাই এতিয়া ভালকৈ ভাজি ল'ম। তাৰপিছতহে মই কিটো প্ৰচেছত বনাওঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। আৰু কোনে কোনে ভাল লাগে এনেকৈ বনালে খাই কমেণ্ট কৰিব আপোনালোকে। এয়া মই কণ্টেইনাৰটো অকণমান পানী দি পেলাই ইয়াতে সেইখিনি পানী ইয়াতে দি দিলোঁ মছলাখিনি ভাজ খায়ে গৈছিলে। এতিয়া এই পানী দিয়াৰ পিছতো উতলাই দিছোঁ। আৰু দুটামান আলু মই সিজাই থৈছিলোঁ, সেইখিনিও একদম মিহিকৈ মোহাৰি পেলাই ইয়াতে তৰকাৰীখিনিতে দি দিছোঁ। আমাৰ মানে বাবুৱে এনেকৈ একদম পনীয়া হ'লে খাবলৈ বেয়া পায়, সেইকাৰণে আলু দি পেলাই অকণমান গ্ৰেভি কৰিবলৈ চাইছোঁ, নহ'লেতো একোৱেই নাইকিয়া। আৰু মছলাও মই কি দিছোঁ, এইখিনি তেতেলী মই আগতে পকা তেতেলী তিয়াই থৈছিলোঁ টেঙা হ'বৰ কাৰণে। এই তেতেলীৰ পানীখিনিও দি দিছোঁ। ধুনীয়াকৈ তেতেলী গুটিকেইটা মোহাৰি লৈ পেলাই পানীখিনি দি দিছোঁ। আৰু এয়া একদম তৰকাৰীখিনি পূৰা উতল আহি গ'ল। উতল অহা তৰকাৰীত মই একদম প্ৰথমতে কেঁচাকৈ থোৱা মাছকেইটা দি দিছোঁ। আৰু এনেকৈ কেঁচাকৈ মাছ দিলে কিন্তু অলপ বেছি সময় উতলাব লাগে, কাৰণ মাছটো সিজিব লাগে, তেতিয়াহে টেষ্ট হয়।
আৰু ভজা মাছকেইটাও দি দিওঁ। তৰকাৰীত মাছ দিয়াৰ পিছত যিমানেই উতল আহিব সিমানেই তৰকাৰী টেষ্টটো বাঢ়ি যায়। সেইকাৰণে মই আগতীয়াকৈ অলপ উতল আহোঁতেই মাছকেইটা দি দিছোঁ। এতিয়া ঠিকমতে উতলাই দিম এইখিনি মাছখিনিৰ সৈতে তৰকাৰীখিনি। এই দেখিছেনে, এয়া উতল আহি গ'ল, প্ৰায় মোৰ একদম হেৰি হৈ গৈছে। এয়া কেনেকুৱা টেষ্টি, মানে গোন্ধটোৱে ইমান ভাল লাগে নহয়, আৰু টেঙা দিয়া তৰকাৰী একদম টেষ্টটো বহুত ভাল লাগে। আজি এনেকৈ বনালোঁ।